নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আজি চাদৰ মেখেলা পিন্ধি মাও ওলাইছে, দেউতা চুৰিয়া চোলা পিন্ধি গৈ আছোঁ আমি নামঘৰত। কাৰণ নামঘৰত আজি আসন ল'ব, কাৰণ মণিকূটটো ভাঙিছিলে আৰু কিবা কিবি কৰিছিলে, তো নতুন আসন ল'ব। গতিকে ডাঙৰকৈ বৰসভা হিচাপত কিবা পাতিছে। তো মোৰ আছে ডিউটি 10টা বজাত গৈ ডিউটি পাবগৈ লাগিব। আৰু এতিয়া 9টা বাজি গ'লেই জল্দি মাহঁতক কৈ আছোঁ ওলাবৰ কাৰণে, কিন্তু মাহঁতে ওলোৱা নাই। কিন্তু ল'ৰালৈকে বেগ চেগ লৈ ল'লোঁ। বেগৰ ভিতৰত আছে মোৰ ইউনিফৰ্ম, তাত কাপোৰ, নামঘৰত সেৱা চেৱা কৰি কাপোৰ সলাই মই ডাইৰেক্ট যাম ডিউটি। আৰু নামঘৰত গৈ পাই দেখাই আছোঁ, চাই থাকিব। এয়া চিঞৰি মানে ঘৰৰ পৰা যেন তেনে উলিয়াই আহিছোঁ। মোৰ খোজটো অলপ লং যে, মই অলপ আঁতৰত গৈ পিনি আকৌ উভতি অকণমান টাইম গৈ ৰৈ দিবগৈ লাগে। আকৌ লগ হওঁ, আকৌ অকণমান যোৱা বাঢ়ি যাওঁগৈ, আকৌ লগ হওঁ। চিঞৰি মানে টানি আনিব লগা আগতে ভালে দেউতা চুৰিয়া চোলা পিন্ধি খোজেই কাঢ়িব পৰা নাই। এইফালে ভণ্টি অকণমান চেপাৰ দিছে কাৰণে তাই চাদৰ মেখেলা পিন্ধা নাই, তাই নামঘৰত সোমাব নোৱাৰে। গৈ পাই এইফালে আমি আহি পালোহি। মাতকৈ অকণমান আগবাঢ়ি আহিলোঁ, দেউতা মই গুচি আহিলোঁ। আৰু এয়া নামঘৰ পালোহিয়ে। নামঘৰত অলৰেডি আগৰ আসন বিসৰ্জন দি এতিয়া নতুন আসন প্ৰতিষ্ঠা কৰিবলৈ লৈছে হ'বলৈ। এয়া নামঘৰ। আহি পোৱা অলপ দেৰিয়ে হৈ গ'ল। আৰু ইফালে মোৰ ডিউটি যাবলৈও দেৰি হৈ আছে। কিন্তু এতিয়া ইয়াত এই অৱস্থা দেখি মোৰ ডিউটি যাবলৈও মন যায়, কিন্তু উপায় নাই, যাব লাগিব। এইফালে মাহী মহা এইফালে মই চাকি জ্বলাই ল'লোঁ, যাতে সোনকালে যাব পাৰোঁ। আৰু চাকি বন্তি জ্বলাই এইফালে গোঁসাই আহিব, গোঁসাইক সেৱা কৰি আৰু মই যামগৈ। কাৰণ মোৰ মহিলাসকল চব গোঁসাই আহিছে, গোঁসাইক আনিবৰ বাবে পূৰা ল'ৰা ঢপৰাকৈ আহিছে।
মই ল'ৰালৈকে আহিলোঁ ডিউটি যাবলৈ বুলি। এতিয়া মই ল'ৰালৈকে ডিউটি যাওঁ কাৰণ দেৰি হৈ গৈছে ডিউটি। ছাৰলৈ ফোন কৰিছিলোঁ, ছাৰৰ ফোন ৰিচিভ নকৰিলোঁ, দিগদাৰ লাগি যাব। ওলাই নামঘৰটো এৰি আহিবলৈ মন যোৱা নাই, হ'লেও কি কৰিব এতিয়া, ডিউটি বেছি ইম্পৰ্টেণ্ট। গতিকে এতিয়া ল'ৰালৰিকৈ জধলা মধলা হৈ মানে ল'ৰালৈকে ডিউটি আহিছোঁ। হ'লেও ছাৰক এবাৰ ফোন কৰি ক'লোঁ যে মোৰ অলপ লেট হৈছে, গৈ আছোঁ, অলপ সময় লাগিব, গতিকে পামগৈ। তো এতিয়া আহি আছোঁ আৰু কি কৰিব, যিখিনি ভিডিঅ' দেখাম বুলি ভাবিছিলোঁ আজি, মানে বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আজি দিনটো ছুটি পাম বুলি, ছুটি ল'ম বুলি, কিন্তু লাষ্ট ছুটি কেঞ্চেল হৈ গ'ল। তো এতিয়া উপায় নাই, লোকৰ তলত কাম কৰিলে লোকৰ কথাই শুনিব লাগিব। গতিকে কি কৰিব, দুখো লাগে বেয়াও লাগে, উপায় নাই। তো